এই ৰাজ্য স্বাধীনতা দিৱস উপলক্ষে উলিওৱা হৈছে। ক'ত যাওঁ কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব, সকলো গম পাব। অ' মইনা, টিকেটটো লোৱা। নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলটোলৈ। স্বাধীনতা দিৱস উপলক্ষে যোৱাবাৰৰ নিচিনাকৈ এইবাৰো আমি মঙলদৈ ৰয়েল ৰাইডাৰ্ছৰ তৰফৰ পৰা ফুৰিব যাব ওলাইছোঁ। আমি যাম চান্দুবি লেক। আপোনালোকে থাম্বনেইল চাই গমেই পাইছে, গতিকে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই প্ৰথম নিপুৰ লগত যাম, তাৰপিছত আমি গোটেইকেইটা লগ হৈ তেনেকৈ যাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইটো নিপু আহি পাইছে। মই এতিয়া তেল অলপ ভৰাই লৈছোঁ। ইয়াতে চব আহি উপস্থিত হৈছে। আমি এতিয়া গোটেইকেইটা ৰয়েল এনফিল্ডৰ ডিলাৰ আগত লৈ গৈছোঁ, আপোনালোকে চাই লওক। একেলগে গ'লো, ল'লে একেলগে ল'ব। আমাৰ মোটা লাগব লাগিলে একেলগে লাগব লাগিব, খাব লাগিলে একেলগে লাগব লাগিব, আৰু তেল ভৰাব লাগিলে একেলগে ইউটিউবাৰ। ঠিক আছে। আৰু সদায় মিৰৰ পিছৰ বেক মিৰৰখন লাগবি, নিজৰ পিছৰ কোন আছে তেওঁক চাবি, অভাৰটেক নকৰবি। আমি সকলোৱে ৰেডি হৈ ল'লোঁ, একদম পূৰা ড্ৰোন চোন লৈ ওলাইছে। মজা লাগিব, আপোনালোকে চাই থাকিব ভিডিঅ'টো। ইয়াৰ পৰা আমাৰ ৰাইডটো ষ্টাৰ্ট হৈছে আৰু এনাৰলত সকলোকে সোমাব দিছে। মানে কিছুমানে তেল ভৰাব আৰু কিছুমানে নভৰালেও সোমাব দিছে, কাৰণ নহ'লে আগা পিছা হৈ যায় ল'ৰাবিলাক। আমি এতিয়া NRL পাইছোঁ, মানে আমি তেল ভৰাইছিলোঁহে, বাকীকেইজনে ভৰাই ল'ব এতিয়া। আমি এতিয়া নাৰিকলি মন্দিৰ পালোঁ, ইয়াতে ৰৈছোঁ অলপ গোটেইকেইটা। নাৰিকলি মন্দিৰত ধুনীয়াকৈ সেৱা লৈ আমি নাৰিকলি মন্দিৰৰ ওচৰৰ হোটেল এখনত সোমাইছোঁ। আমি ইয়াতে চাহ খাই লওঁ আৰু কিছুমানে পৰঠা খাইছে। তাৰপিছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিম। আমি আহি এতিয়া শৰাইঘাট দলং পালোঁ। 15 আগষ্ট আৰু COVID-19ৰ কাৰণে মানে গাড়ীবিলাক কম অলপ, সেইকাৰণে ভাল লাগিছে আহি। আৰু আমি অলপ আগা পিছা অলপ আগত যাই ৰ'ব লাগিব। আমি কেইটা মানে অলপ আগবাঢ়ি আহিলোঁ, আগবাঢ়ি আহি এতিয়া জালুকবাৰী অভাৰব্ৰিজৰ ওপৰত ৰৈ আছোঁ। সিহঁত আহি আছে। এইফালে ট্ৰেইন যাই আছে। সিহঁত আহি পালে, এতিয়া আমি গোটেইকেইটা একেলগে আহি আছোঁ। আহি এতিয়া আমি ৰাণী আৰু চান্দুবিত সোমোৱা ৰাস্তাটো পাই গৈছোঁ। ইয়াৰ পৰা ৰাইট চাইডে যাব লাগিব, আপোনালোকক দেখাই আছোঁ। আৰু কেইটামান মুহূৰ্তৰ পিছতে আমি লগ পাম চান্দুবি লেকৰ মাজত। আমি আগবঢ়াৰ কাৰণে ৰাণী ব্লকত ৰৈছোঁ। এইটো লিটন দা আৰু এইটো হ'ল টিংকু। আৰু ইয়াৰ পৰা আমি মানে কিবা খোৱা বস্তু লৈ যাওঁ, নহ'লে তাতে দিগদাৰ হ'ব পাৰে। এনেকৈ এখন চাইনবোৰ্ড পাব, আপোনালোকে চিধা আহি থাকিলে তাৰপিছতে ৰাইট চাইডে যাব লাগিব। ৰাস্তাটো মানে কিছুমান ঠাইত বেয়া আৰু কিছুমান ঠাইত ভাল, নতুনকৈ বনাই আছে। আৰু এইখিনি মানে কাজিৰঙাৰ নিচিনা লাগে, আপোনালোকে চাই থাকিব। 15 আগষ্টৰ কাৰণে আজি মানুহবিলাক বেছি হৈছে। আৰু এইখন বাগান দেখা পাইছে আপোনালোকে, নামটো নাজানো, কিন্তু বহুত ডাঙৰ মানে বাগানখন। আৰু আপোনালোকক কৈছিলোঁ যে কাজিৰঙাৰ নিচিনা লাগে বুলি, বা বুঢ়া পাহাৰ, সেনেকুৱাই লাগে। আপোনালোকে চাই লওক, কাজিৰঙা বা বুঢ়া পাহাৰৰ মাজেৰে গ'লেও আপোনালোকে এনেকুৱাই অনুভৱ কৰিব মানে। পাৰিলে এনেকৈ আপোনালোকৰ কেতিয়াবা আহিব, কাৰণ আমি কিমান দিন জীয়াই থাকোঁ একো দিয়া নাই। আৰু এই প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে দ্বিতীয়বাৰ পায় নে নাপায় কোনো ঠিক নাই, গতিকে জীয়াই থকা দিনকেইটা উপভোগ কৰিব লাগে। এইখন চাইনবোৰ্ড পাই গৈছোঁ, ৱেলকাম টু চান্দুবি, মানে আৰু বেছি দূৰ নাই। আৰু ইয়াতে মানে হাতী ওলোৱা চান্স আছে, সেইকাৰণে আমি গোটেইকেইজন একেলগে আহিছোঁ। আৰু আমাৰ মঙলদৈৰ পৰা প্ৰায় 110 কিলোমিটাৰমান হ'ব ইয়াৰ দূৰত্ব। আমি এতিয়া এইখিনি পাই গ'লোঁ আমি। ইয়াতে মানে বহুত ধূলি, ৰাস্তাত আহোঁতে গোটেই মুখ হেৰি হৈ গৈছে আৰু নেটৱৰ্ক নাপায়। এয়াই হ'ল চান্দুবি, আপোনালোকে দেখা পালে। ইয়াতে মানে আমাৰ নিচিনাকৈ অহাতকৈ খানা খাব আহিলে বেছি ভাল, কাৰণ ইয়াত বেলেগ বিশেষ বস্তু চাব লগা নাই। আৰু ইয়াতে অসমীয়া গানৰ বেছিভাগ শ্বুটিং হয়। আপোনালোকে ঠাইটো দেখা পাই গমেই পাইছে চাগে। ড্ৰোন শ্বট ল'বৰ কাৰণে ইয়াতে বহিছোঁ আমি গোটেইকেইটা। ইয়াতে মানে আৰু চাব লগা জেগা নাই, ভাল লগা নাই সিমান এটা। আমি বেলেগ এক ঠাইত যাম এতিয়া। আমি এতিয়া বেলেগ এটা ঠাইত যাই আছোঁ। বেলেগ ঠাই মানে আমি এতিয়া ৰাণী খামৰ ফালে এতিয়া সোমাইছোঁ, আপোনালোকে দেখা পাইছে। আমি যাম বাৰেগাঁও চলকা ৱাটাৰফল। তাতে মানে মানুহবিলাক যাই আছে, ভাল লাগিব তাতে। ইয়াতে সিমান এটা ভাল লগা নাছিল। এতিয়া আহি থাকক, আপোনালোকে ভিডিঅ'টো চাই থাকক।
এই আমি পাইছোঁ বাৰেগাঁও ৱাটাৰফল। ইয়াতে মানে দূৰৰ পৰাই বহুত গাড়ী আৰু মানুহ আপোনালোকে দেখা পাইছে। তাতে যাই লওঁ, আপোনালোকক গোটেইখিনি দেখাই আছোঁ। আমি পাই গ'লোঁ বাৰেগাঁও। ইয়াতে মানে বহুত মানুহ আহিছে, চাই লওক একদম বহুত মানুহ, গাড়ী ভৰ্তি হৈ আছে ইয়াতে, পূৰা বাইক আৰু সিটো চাইডে আছে কাৰবিলাক আছে, সিটো চাইডে চাৰিচকীয়া। এইটো এটা ৰাইডাৰ গ্ৰুপ, এওঁলোকে অকল ডমিনাৰ লৈ আহিছে আৰু এওঁলোকৰ নিচিনা বিভিন্ন ধৰণৰ মানুহ ইয়াতে আহিছে। আৰু আমাৰ দৰঙীয়া চলিৰ বুদ্ধি চাওক আপোনালোকে, মানে কথাটো হ'ল ইয়াতে দেউল চাব অহা লাগছে। এতিয়া মানুহ ভৰ্তি হৈ আছে ইয়াতে। ইয়াতে মানে টিকেট কাটিব লাগিব, পাৰ পাৰ্চন 10 টকা। ইয়াতে এনেকৈ টিকেটটো দিব লাগিব। টিকেটটো দিয়াৰ পিছত তেওঁলোকে চেক কৰিব, চেক কৰাৰ পিছত আপোনাক ভিতৰত সোমাব দিব। টিকেট কাউণ্টাৰৰ পৰা বেছি খোজকাঢ়িব নালাগে, আপোনালোকে চিন্তা নকৰিব, 100 মিটাৰমান আহিলে পাই যাব। আৰু আপোনালোকে মানুহ চাওক কিমান মানুহ, বেছিভাগে ইয়াতে গা ধোৱাতে ব্যস্ত। আমাকো এনেকুৱা ঠাই লাগে, কাৰণ য'ত নেকি মনটোও ফ্ৰেছ হ'ব আপোনাৰ, লগতে দেহাটোও ফ্ৰেছ হ'ব। গতিকে এনেকুৱা ঠাই হ'লে বেছি ভাল লাগে মানে। ইয়াতে মানে মানুহৰ কাৰণে বস্তু থ'ব জেগা নোহোৱা হৈ গৈছে। গতিকে আমি অলপ ওপৰত যাই চাই লওঁ ক'ত কি কৰিব পাৰোঁ, কাৰণ আমাৰ বিভিন্ন ধৰণৰ বস্তু আছে, কেমেৰা চেমেৰা অলপ ভালকৈ থ'ব লাগিব মানে। লগতে আৰু এটা কথা কওঁ আপোনালোকক, আমাৰ লগত আৰু 2জন ইউটিউবাৰ গৈছে, চিন্ময়দা আৰু বিজুদা। তেওঁলোকেও ধুনীয়াকৈ ড্ৰোন শ্বটৰ ভিডিঅ' বা সেনেকৈ GoPro ভিডিঅ' কৰিছে। আপোনালোকক ডেছক্ৰিপশ্যনত লিংক দিছোঁ, চাই ল'ব। এতিয়া এলেকাটো বহল হয় মানে। ইহঁতে এতিয়া গা ধুব গৈছে, তাৰপিছত মই ধুম যদি পাৰোঁ মানে। এতিয়া ইহঁতৰ বস্তুখিনি মই ৰখি আছোঁ আৰু বাকীকেইজনো ওপৰত আছে, দেখা পাইছে আপোনালোকে। ইহঁতৰ গা ধুব ৰখি আছে। তাৰপিছত আৰু বিভিন্ন ইয়াতে মানুহ দেখা পাইছে আপোনালোকে, চব মানে গা ধুই পূৰা ফূৰ্তি কৰি আছে। ভাল লাগে মানে এনেকুৱা ঠাই লগ কৰে আপোনালোকে। লিটন দা আৰু মই ওপৰত কি আছে চাব গৈছিলোঁ, পিছে ওপৰত এশৰাৰ পৰা যাব নোৱাৰি আৰু ওপৰৰ পৰা এনেকুৱাকৈ দেখা পায়, আপোনালোকে চাই লওক। এতিয়া অলপ মই ফ্ৰেছ হৈ লওঁ, মানে ভিডিঅ' কৰাৰ কাৰণে মই এনেকৈ ঘূৰি ফুৰিছোঁ, আপোনালোকে গমেই পাইছে। ইয়াত ধুনীয়াকৈ পানী আহি আছে, মই ইয়াতে ফ্ৰেছ হৈ লওঁ। আৰু আপোনালোকে চাওক এই ল'ৰাজনক কেনেকৈ ধুই আছে। এনেকৈ ধুব পাৰিলে ভাল লাগে মানে, বাহিৰত আহি এনেকুৱা মজা ঘৰত নাপায়। এতিয়া মই ফ্ৰেছ হৈ লওঁ, ধুনীয়া লাগিছে, পূৰা ঠাণ্ডা পানী। এতিয়া মানে বৰষুণ দিছে, বৰষুণ দিয়াৰ কাৰণে চব মানুহ পলাই আছে এতিয়া। এইবিলাক বৰষুণ দি আছে এতিয়া, এতিয়া পূৰা বৰষুণ দি আছে। এয়া চাই লওক, চব ভিজিল আৰু ইয়ে পৰিল। এতিয়ালৈ মই 3জনমান পৰা দেখা পাইছোঁ, মানে বহুত পিছল হৈছে ইয়াতে। ইয়াতে মানে বান্দৰ ভিজাই দিলোঁ। এতিয়া আহি আছোঁ আমি, মানে বাইক য'ত পাৰ্কিং কৰিছিলোঁ তাতে এতিয়া যাই আছোঁ। চব ভিজিল, কোনো বাকী নাই। বৰষুণ দিয়াৰ কাৰণে মানে চবৰে যোৱা আটানি লাগিছে আৰু ইয়াতে মানে গাড়ীবিলাক পূৰা ফাঁচি আছে, বৰষুণত পূৰা বোকা হৈছে। এতিয়া আমিও সোনকালে যাওঁ ইয়াৰ পৰা। এতিয়া আমি ঘৰত যাওঁ, এয়া বাইকৰ ওচৰত আহিছোঁ। আমি এতিয়া যাই আছোঁ, মানুহ এতিয়াও আহিয়ে আছে, মানে বিভিন্ন ধৰণৰ মানুহ আহি আছে। আমি কিন্তু যাওঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।